যদি মই আপোনাক কওঁ যে আপোনাৰ ঘৰৰ আশে পাশে বা আপোনাৰ ঘৰৰ চৌহদত থকা এই ফুলে আপোনাৰ ভাগ্য সলাই দিব পাৰে, আপুনি বিশ্বাস কৰিবনে? আপুনি বিশ্বাস কৰক বা নকৰক, বাস্তৱ সত্য এইটোৱেই যে এই ফুল একেবাৰে সাধাৰণ ফুল নহয়। এই ফুলে সঁচাকৈয়ে আপোনাৰ জীৱন সলাই দিব পাৰে, আপোনাৰ আৰ্থিক স্থিতিৰ স্বৰূপ সলাই দিব পাৰে। এই কথা হয়তো আপুনি বিশ্বাস নকৰিবও পাৰে, কিন্তু এই ভিডিঅ'টো আপুনি চালে আপুনিও ভাবিবলৈ বাধ্য হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এই ফুল নিশ্চয় চিনি পাইছে। আপোনালোকৰ ঘৰৰ চৌহদত চাগে এই ফুল নিশ্চিতভাৱে আছে। এই ফুলক কি বুলি কয় আপুনি জানেনে? এই ফুলৰ নাম নয়নতৰা। নয়নতৰা ফুলৰ পাতৰ কি চমৎকাৰী গুণ আছে, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এই নয়নতৰাই মানুহৰ ভাগ্য কেনেকৈ সলাই দিব পাৰে সেই কথা মানি ল'বলৈ টান লাগে, কিন্তু বাস্তৱ এইটোৱেই যে প্ৰকৃতিৰ এনে কিছুমান ৰহস্য আছে। সেই ৰহস্যবোৰৰ বিষয়ে জানি লৈ এজন ব্যক্তিয়ে তাৰ পূৰ্ণ ফল অৰ্জন কৰিব পাৰে। নয়নতৰা ফুল মানুহে ঘৰৰ চৌহদত বা পিৰালি চুকত ৰোপণ কৰে সৌন্দৰ্য বৰ্ধনৰ কাৰণে, কিন্তু ইয়াৰ আচল গুণৰ বিষয়ে মানুহে নাজানে। এই ফুলৰ ভিতৰত এনে এক শক্তি লুকাই আছে যি শক্তিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। এই গছজোপাই সুখ আৰু সমৃদ্ধিক প্ৰতিফলিত কৰে। এই নয়নতৰাই সুখময় জীৱন যাপনৰ এক শক্তি প্ৰদান কৰে। পুৰণি দিনত আমাৰ ঋষিমুনিসকলে এই নয়নতৰাক কেৱল এবিধ ফুল বুলি ভবা নাছিল, ঘৰৰ চৌহদ সজোৱা বস্তু বুলি তেওঁলোকে গণ্য কৰা নাছিল, বৰঞ্চ এক শক্তিৰূপে এই নয়নতৰাক গণ্য কৰিছিল। যিখন ঘৰতে সঠিকভাৱে এই নয়নতৰা ৰোপণ কৰা হয়, সেই ঘৰত কেতিয়াও নেতিবাচক শক্তি টিকি থাকিব নোৱাৰে। য'ত নয়নতৰা থাকিব তালৈ পজিটিভ এনাৰ্জিৰ আকৰ্ষণ হ'বই। যেতিয়া এখন ঘৰত পজিটিভ এনাৰ্জি থাকিব, ডেফিনেটলি তেতিয়া ঘৰখনৰ মানুহবোৰৰ ভাল হ'ব। কিন্তু ইয়াত এটা ডাঙৰ ৰহস্য আছে যিখিনি বহু কম মানুহেহে জানে। কেৱল মাত্ৰ নয়নতৰা ঘৰৰ চৌহদত ৰোপণ কৰিলেই আপুনি ইয়াৰ পৰা লাভ অৰ্জন কৰিব নোৱাৰে। ইয়াৰ সঠিক দিশ, সঠিক সময়, সঠিক ভাৱনাৰ সৈতে আপোনাৰ ভাগ্য জড়িত হৈ আছে। তেহে আপোনাৰ জীৱনত চমৎকাৰ দেখিবলৈ পাব। যদি আপুনি সঠিকভাৱে ঘৰত নয়নতৰা ৰোপণ কৰিছে, যদি আপুনি ঘৰৰ মূল দুৱাৰৰ মুখত এই নয়নতৰা ৰোপণ কৰিছে, তেতিয়াহ'লে ই ঘৰখনৰ ভিতৰলৈ আহিব খোজা নেতিবাচক শক্তিক ৰখাব। যদি এই নয়নতৰা আপুনি উত্তৰ পূব দিশত লগায়, তেতিয়া আপোনাৰ ঘৰলৈ ধন অহাৰ ৰাস্তা মুকলি কৰি দিয়ে। যিজন ব্যক্তিয়ে প্ৰতিদিনে ৰাতিপুৱা এই নয়নতৰাৰ গুৰিত জল অৰ্পণ কৰি মনতে এটা ইতিবাচক সংকল্প লয়, সেইজন ব্যক্তিক এই নয়নতৰাই এক দিব্য শক্তি প্ৰদান কৰে। আপুনি চালে দেখিব এনে বহু মানুহ আছে যাৰ ঘৰত সকলো থকাৰ পিছতো ধন সম্পত্তিৰ সদায় অভাৱ হয়। বহু মানুহৰ বিনা কাৰণত অভাৱ হয়, টকা পইচা খৰচ হয়, আৰ্থিক স্থিতি দুৰ্বল হৈ পৰে। আপুনি মনোযোগেৰে কথাটো শুনিব। ইয়াৰ আচল ৰহস্য লুকাই আছে ইয়াৰ শিপাত, অৰ্থাৎ নয়নতৰাৰ শিপাতে আচল ৰহস্য লুকাই আছে। আপুনি যদি ক'ৰবাত এই নয়নতৰা দেখিছে আৰু আপোনাৰ ঘৰত যদি এই নয়নতৰা নাই, তেতিয়াহ'লে আপুনি ঘৰলৈ নয়নতৰা লৈ আহক। নয়নতৰা আপোনাৰ ঘৰত ৰোপণ কৰক। সঠিক বিধিৰে আপুনি ৰোপণ কৰিব। এই ভিডিঅ'টো চালে আপুনি আচল ৰহস্য বুজি পাব পাৰিব। কেতিয়াবা কি হয়, প্ৰকৃতিয়ে আমাক সংকেত প্ৰদান কৰে, যিবোৰ সংকেত আমি ওলাই কৰোঁ বা যিবোৰ সংকেত আমি গভীৰভাৱে নলওঁ, কিন্তু সেই সংকেতবোৰে আমাৰ জীৱনৰ পৰিৱৰ্তন কৰি দিব পাৰে। যদি আপুনি এই নয়নতৰা ঘৰলৈ আনি সঠিক বিধিৰে ৰোপণ কৰে, তেতিয়াহ'লে আপোনাৰ সন্মুখত নতুন পথ মুকলি হৈ যাব। বহু মানুহে এইখিনি কথা অন্ধবিশ্বাস বুলি ক'ব পাৰে,
কিন্তু যুগ যুগ ধৰি এইখিনি গভীৰভাৱে বিশ্বাস কৰি অহা হৈছে। বহু মানুহে এই নয়নতৰা ঘৰৰ চৌহদত ৰোপণ কৰি ভাল ফল লাভ কৰা বুলি অনুভৱ কৰে। স্থবিৰ হৈ থকা কামবোৰ লাহে লাহে তেওঁলোকৰ হ'বলৈ আৰম্ভ কৰে। ধন অহাৰ বাটবোৰ লাহে লাহে মুকলি হয় আৰু সকলোতকৈ ডাঙৰ কথা হৈছে এক অদ্ভুত ধৰণৰ শান্তি আৰু আত্মবিশ্বাস মানুহৰ মনত সৃষ্টি হয় আৰু এইখিনিয়ে হৈছে আচল সম্পত্তি। কাহিনী কিন্তু এতিয়াও শেষ হোৱা নাই। বহু মানুহে কি কৰে, ঘৰলৈ যেনেকৈ এটা গছপুলি আনে, প্ৰতিদিনে গছপুলিটোত পানী দিয়ে, তাতে তেওঁলোকৰ দায়িত্ব শেষ হয়। বহু মানুহে তেনেদৰে গছপুলি ৰোপণ কৰাৰ কাৰণে তেওঁলোকৰ জীৱনলৈ কোনো ধৰণৰ পৰিৱৰ্তন নাহে। কিয় নাহে? কাৰণ যিবোৰ জৰুৰী নিয়ম আছে, সেই জৰুৰী নিয়মবোৰ তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে। এই যে নয়নতৰাৰ কথা মই আপোনাক কৈ আছোঁ, এই নয়নতৰা কেৱল মাটি, পানী আৰু ৰ'দেৰে নচলে, ই শক্তিৰে চলে। এতিয়া ভাবকচোন, যদি কোনোবা মানুহে কেৱল দেখুওৱাৰ কাৰণে এই নয়নতৰা ৰোপণ কৰে বা নয়নতৰা ৰোপণ কৰাৰ সময়ত যদি সেই মানুহজনে ভাবে যে ৰোপণ কৰিছোঁ আৰু ভাল বুলি কয় বাবেহে কৰিছোঁ, তেন্তে কথা সুকীয়া। প্ৰথম নিয়মটো হৈছে, যেতিয়া আপুনি এই নয়নতৰা নিজৰ ঘৰলৈ আনিব বা ৰোপণ কৰিব, আপুনি প্ৰথমে আপোনাৰ মন পৰিষ্কাৰ কৰিব আৰু আপুনি কি কৰিব? এটুকুৰা শান্তিময় ঠাইত বহিব, চকুহাল বন্ধ কৰিব, মনতে এটা স্পষ্ট সংকল্প ল'ব, মই মোৰ জীৱনলৈ সুখ, শান্তি আৰু ধনক স্বাগতম জনাইছোঁ। আপুনি যেতিয়া এই পজিটিভ ভাৱনাৰে ঘৰত পুলিটো ৰোপণ কৰিব, তেতিয়া আপোনাৰ সেই শক্তি সেই গছপুলিটোৱে নিজৰ মাজত সমাহিত কৰি ল'ব। তাৰ পিছত সেই পুলিটোৱে আপোনাৰ জীৱনলৈ শক্তি পুনৰবাৰ ঘূৰাই অনাৰ চেষ্টা কৰিব। এতিয়া দ্বিতীয় ৰহস্যটোৰ বিষয়ে মই আপোনাক ক'ব খুজিছোঁ। আপোনালোকে দেখিছে, নয়নতৰা সদায় ফুলি থাকে। ফুলবোৰ সোনকালে মৰহি নাযায়। যদি আপুনি নয়নতৰা ফুলৰ এক সঠিক প্ৰয়োগ কৰিব পাৰে, তেতিয়াও আপুনি উত্তম ফল লাভ কৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? শুকুৰবাৰৰ দিনা ৰাতিপুৱা যদি এই নয়নতৰাৰ 5 পাহি ফুল আপুনি ছিঙি আনি খুব ধুনীয়াকৈ থৈ পৰিষ্কাৰ কৰি পানী ছটিয়াই ভগৱানক আপুনি অৰ্পণ কৰে আৰু ধনৰ সৈতে জড়িত যিবোৰ সমস্যা আছে, সেই সমস্যাবোৰৰ কথা যদি আপুনি মনতে আওৰাই ভগৱানক প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে এই প্ৰক্ৰিয়াই আপোনাৰ মন আৰু ব্ৰহ্মাণ্ডৰ মাজত এক পোনপটীয়া সম্পৰ্ক সৃষ্টি কৰিব। লাহে লাহে আপুনি নিজেই অনুভৱ কৰিব, আপোনাৰ স্থবিৰ হৈ থকা কামবোৰ হ'বলৈ আৰম্ভ কৰিছে। তৃতীয় এটা গুপ্ত নিয়ম আছে, যিটো বহু কম সংখ্যক মানুহেহে জানে। যদি কোনোবা দিনা, বিশেষকৈ অমাৱস্যা বা পূৰ্ণিমা ৰাতি, আপুনি এই নয়নতৰাৰ ওচৰত যদি এগছি চাকি জ্বলায় আৰু কিছু সময়ৰ কাৰণে শান্তভাৱে বহি কেৱল যদি আপুনি আপোনাৰ উশাহৰ প্ৰতি ধ্যান দিয়ে, সেইখিনি সময়ত এই নয়নতৰাই আপোনাৰ শক্তিক বহুগুণে বেছি বঢ়াই দিব পাৰে। কাৰণ এইকেইটা দিনত প্ৰকৃতিৰ শক্তি পূৰ্বতকৈ বহুত বেছি সক্ৰিয় হৈ থাকে আৰু যেতিয়া আপোনাৰ শক্তি আৰু সেই নয়নতৰাৰ শক্তি একেলগে মিলিত হ'ব, তাৰ প্ৰভাৱ আপুনি খুব দ্ৰুতগতিয়ে দেখিবলৈ পাব। কিন্তু এইখিনিতে এটা ভুল বহু মানুহে কৰি পেলায়। তেওঁলোকক খুব সোনকালে ৰিজাল্ট লাগে। চাওক, এয়া কোনো যাদু নহয়, এয়া কোনো তন্ত্ৰ মন্ত্ৰ প্ৰক্ৰিয়া নহয়। এয়া এনে এক প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰে আপুনি ভগৱান বা প্ৰকৃতিৰ সৈতে কানেক্ট হ'ব পাৰিছে। যেনেকৈ আজি আপুনি এটা বীজ ৰোপণ কৰিছে, তাৰ পৰা গছডাল হ'বলৈ কিছু সময় লাগিব বা ফলটো পাবলৈ কিছু সময় লাগিব। তেনেকৈ এই শক্তিৰ প্ৰভাৱ আপুনি দেখিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হ'ব। কিন্তু যদি আপুনি প্ৰতিদিনে বিশ্বাস আৰু আস্থাৰে সঠিক পদ্ধতিৰে এইখিনি কৰি থাকিব পাৰে, তাৰ পৰিণাম কিন্তু আপুনি খুব সোনকালে পাব। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনাক ক'ব খুজিছোঁ,
যদি আপোনাৰ ঘৰৰ সন্মুখত থকা এই নয়নতৰা কেনেবাকৈ গছডালৰ সৈতে শুকাই গৈছে, তেতিয়াহ'লে ভুলতো আপুনি মনোযোগ নিদিয়াকৈ নাথাকিব। কেতিয়াবা প্ৰকৃতিয়ে আমাক কিছুমান সংকেত দিয়ে, যিখিনি নেতিবাচক শক্তিৰ আগমনৰ কাৰণ হৈ পৰে। যদি নয়নতৰা কেতিয়াবা শুকাই গৈছে, খুব সাৱধানেৰে কোনোবা পৰিষ্কাৰ ঠাইত আপুনি সেই নয়নতৰাজোপাক পুতি থওক আৰু সেইজোপা নয়নতৰাৰ স্থানত আপুনি ঘৰৰ চৌহদত এজোপা নতুন নয়নতৰা ৰোপণ কৰক। তেতিয়া কি হ'ব? আপোনাৰ ঘৰখনৰ শক্তি পুনৰ সন্তুলিত হ'ব। আপুনি চাগে নিশ্চয় ইমানখিনিলৈকে বুজিব পাৰিছে, এই নয়নতৰা একেবাৰে সাধাৰণ নহয়। নয়নতৰা এনে এক মাধ্যম যিয়ে আপোনাৰ মানসিকতা, আপোনাৰ ভাৱনাক প্ৰকৃতিৰ শক্তিৰ সৈতে যুক্ত কৰে। আৰু যেতিয়া এই তিনিওটা একেলগে মিলি যায়, তেতিয়া জীৱনৰ পৰিৱৰ্তন হয়। আৰু এটা কিন্তু সৰু কথা এতিয়াও বাকী আছে। যদি আপুনি সেই সৰু কথাটো বুজি ল'ব পাৰে, এই প্ৰক্ৰিয়া আৰু ক্ষিপ্ৰতাৰে আগবঢ়া আপুনি দেখিব। আপুনি দেখিছে, বহু মানুহে খুব বেছি পৰিশ্ৰম কৰে, সকলোবোৰ সঠিকভাৱে কৰিব খোজে, কিন্তু তাৰ পিছতো তেওঁলোকৰ হাতলৈ ধন আহিলেও সঞ্চয় কৰিব নোৱাৰে। আৰু আমাৰ সমাজত এনেকুৱা মানুহো আছে যিয়ে অলপমান সংগ্ৰাম কৰিয়ে দুপে আগবাঢ়ি যায়। ইয়াৰ আচল কাৰণ কিন্তু কেৱল পৰিশ্ৰম নহয়, ইয়াৰ আচল কাৰণ হৈছে শক্তিৰ সন্তুলন। এই সন্তুলন নয়নতৰাই আপোনাৰ জীৱনলৈ আনিব। ইয়াৰ কাৰণে আপুনি এটা গভীৰ কথা বুজি ল'ব লাগিব। কেৱল মাত্ৰ গছপুলিটোত পানী দিয়া বা চাকি জ্বলোৱা এইখিনিয়ে যথেষ্ট নহয়। আপুনি গছপুলিটোৰ সৈতে এটা সম্পৰ্ক বনাই ল'ব লাগিব। হয়, সম্পৰ্ক গঢ়িব লাগিব। এতিয়া আপুনি নিশ্চয় ভাবিছে, গছপুলিটোৰ সৈতে কেনেকৈ সম্পৰ্ক বনাম? কিন্তু ইয়াতে আচল কথা সোমাই আছে। যেতিয়া আপুনি ৰাতিপুৱা এই গছপুলিটোৰ কাষলৈ আহিব, কেৱল মাত্ৰ পানীখিনি ঢালিয়ে পুনৰ গুচি নাযাব। কিছু সময়ৰ কাৰণে পুলিটোৰ কাষত আপুনি ৰ'ব, পুলিটোৰ ভালদৰে চাব, মনতে ধন্যবাদ দিব, কাৰণ প্ৰকৃতিয়েও এই ধন্যবাদৰ ভাৱনা বুজি পায়, নহয় জানো? এয়াই হৈছে আটাইতকৈ শক্তিশালী শক্তি। যেতিয়া আপুনি কৃতজ্ঞতাৰ ভাৱটো অনুভৱ কৰিব, তেতিয়া আপোনাৰ ভিতৰত থকা নেতিবাচক শক্তিখিনি নিজে নিজে নোহোৱা হ'ব। আৰু যেতিয়া আপোনাৰ ভিতৰৰ শক্তিৰ পৰিৱৰ্তন হ'ব, তেতিয়া আপোনাৰ বাহ্যিক পৰিস্থিতিও সলনি হ'বলৈ ধৰিব। আৰু এটা গুৰুত্বপূৰ্ণ নিয়ম এই নয়নতৰাৰ সৈতে জড়িত, সেইটোও আপোনাক কওঁ। আপুনি এই কথাটো মনত ৰাখিব, কেতিয়াও লেতেৰা বা অব্যৱস্থাপনা থকা ঠাইত এই নয়নতৰা ৰোপণ নকৰিব। যদি আপুনি বিচাৰে এই নয়নতৰাই আপোনাৰ জীৱনলৈ সমৃদ্ধি আনক, তেতিয়াহ'লে সদায় পৰিষ্কাৰ আৰু শান্ত ঠাইতহে এই নয়নতৰা ৰোপণ কৰিব। কাৰণ য'তেই লেতেৰা থাকে, তাতেই নেতিবাচক শক্তিৰ বৃদ্ধি হয়, আৰু নেতিবাচক শক্তিয়ে এই গছজোপাৰ শক্তিক দুৰ্বল কৰি পেলায়। আৰু এটা গুপ্ত প্ৰক্ৰিয়াৰ বিষয়ে মই ক'ব খুজিছোঁ। যদি আপোনাৰ হাতলৈ ধন অহাৰ পথবোৰ মুকলি হোৱাটো আপুনি বিচাৰে, দেওবাৰ বা শুকুৰবাৰে এই গছজোপাৰ কাষত সামান্য থিয় হৈ আপোনাৰ লক্ষ্য জোৰেৰে উচ্চাৰণ কৰক। যদি আপুনি আৰ্থিক ৰূপত শক্তিশালী হ'ব খুজিছে, বা জীৱনত যদি আপোনাৰ হাতলৈ ধন অহাৰ পথ মুকলি হোৱা বিচাৰিছে, বা বেলেগ যদি আপোনাৰ কিবা মনোকামনা আছে, সেইখিনি আপুনি জোৰেৰে উচ্চাৰণ কৰক। এইটো শুনাত সাধাৰণ যেন লাগে, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেছি গভীৰ। কাৰণ যেতিয়া আপুনি নিজৰ লক্ষ্যক শব্দৰে ব্যক্ত কৰিব, সেই শক্তিৰ কম্পন ব্ৰহ্মাণ্ডত বিয়পি পৰিব, আৰু সেই শক্তি পুনৰবাৰ আপোনাৰ জীৱনলৈ পৰিস্থিতিৰ ৰূপত আহিবলৈ ধৰিব। আৰু এটা কথা মই ক'ব খুজিছোঁ, যিটো বহু কম মানুহেহে জানে বা বুজে। যদি আপোনাৰ ঘৰত বহুত বেছি ধন টকা পইচাৰ সমস্যা হৈছে, বাৰে বাৰে যদি এই সমস্যা হৈছে, বা হঠাতে যদি আপোনাৰ খৰচ বাঢ়ি গৈছে, ইয়াৰ অৰ্থ কেৱল আৰ্থিক সমস্যা নহয়, এয়া হৈছে শক্তিৰ অসন্তুলন। এনে সময়ত
নয়নতৰাই আপোনাৰ জীৱনলৈ সন্তুলন আনি দিয়াৰ কাম কৰিব। কিন্তু ইয়াৰ বাবে আপুনি এটা সৰু উপায় কৰিব লাগিব। প্ৰতি মঙ্গলবাৰ আৰু শনিবাৰে এই গছজোপাৰ গুৰিৰ পৰা অলপমান মাটি আনি নিজৰ মূৰত অলপ লগাই ল'ব। এয়া কোনো ধাৰ্মিক ক্ৰিয়া নহয়, এয়া হৈছে এক শক্তিৰ সৈতে সম্পৰ্ক। ই আপোনাৰ শৰীৰ আৰু প্ৰকৃতিৰ মাজত এক পোনপটীয়া সম্পৰ্ক গঢ়ি তুলিব আৰু এই সম্পৰ্কই আপোনাৰ ভিতৰত যিবোৰ স্থবিৰতা আছে সেইবোৰ লাহে লাহে নোহোৱা কৰিব। আৰু এটা বিশেষ সংকেত আছে যিটোৰ বিষয়ে মই এতিয়া আপোনাক ক'ম। যদি আপুনি ঘৰত নয়নতৰা ৰোপণ কৰিছে আৰু পুলিটো যদি খুব সোনকালে বাঢ়ি গৈছে আৰু পুলিটোত যদি বহুত বেছি ফুল ওলাই গৈছে, তেতিয়াহ'লে আপুনি বুজি লওক আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হ'বলৈ গৈছে। এয়া এনে এক সংকেত যে আপোনাৰ শক্তি সঠিক দিশত যাব। এনে সময়ত আপুনি আৰু মনোযোগেৰে নিজৰ বিচাৰধাৰা, নিজৰ শব্দ, নিজৰ আচাৰ ব্যৱহাৰ এই সকলোবোৰক গুৰুত্ব দিব। কাৰণ আপুনি যি বিচাৰিব সেইখিনিয়ে আপোনাৰ হাতলৈ আহিব। আৰু যদি এনেকুৱা হয় আপুনি নয়নতৰাজোপা ৰোপণ কৰিছে আৰু নয়নতৰাজোপা ভালদৰে বহা নাই, বাৰে বাৰে নয়নতৰা গছজোপা মৰি গৈছে, তেতিয়াও কিন্তু আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই। ইয়াৰ অৰ্থ হৈছে আপোনাৰ আশে পাশে যি পৰিৱেশ বা বাতাৱৰণ আছে সেই বাতাৱৰণ শক্তিৰ সন্তুলনৰ আৰু প্ৰয়োজন আছে। এনে সময়ত আপুনি কি কৰিব? নিজৰ যিবোৰ অভ্যাস আছে সেইবোৰত মনোযোগ দিব। ঘৰত যদি হাই কাজিয়া হৈছে সেইবোৰ বন্ধ কৰিব। নেতিবাচক কথাবোৰৰ প্ৰতি আপুনি গুৰুত্ব নিদিব, মানসিক চাপ নল'ব। এই নেতিবাচক কথাবোৰে এই নয়নতৰাৰ শক্তিক প্ৰভাৱিত কৰে, যাৰ ফলত গছজোপাৰ শক্তি বহুত বেছি দুৰ্বল হৈ পৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, এই গছজোপাৰ সৈতে জড়িত আৰু এটা কথা আপুনি জানি লোৱাটো বহুত দৰকাৰী। কেৱল ধনেই নহয়, বৰঞ্চ এই নয়নতৰাই আপোনাক মানসিক শান্তিও দিব। যেতিয়া মানুহৰ ওচৰত শান্তি থাকে, তেতিয়া মানুহে যিকোনো এটা কামত বা যিকোনো এটা সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, সঠিক নিৰ্ণয় ল'ব পাৰে। যেতিয়া এজন মানুহে সঠিক নিৰ্ণয় লয়, তেতিয়া লাহে লাহে মানুহজন সফল হয়। সেইকাৰণে এইজোপা গছক আপুনি কেৱল পইচাৰ কাৰণে নাচাব। এই গছজোপাক আপুনি আপোনাৰ জীৱনৰ এটা অংশ কৰি ল'ব লাগিব। তেতিয়াহে আপোনাৰ জীৱন সন্তুলিত হৈ থাকিব। আপুনি সঠিকভাৱে এইখিনি কৰিলে আপোনাৰ মন শান্ত হ'ব। আপোনাৰ যিটো বিচাৰধাৰা বা চিন্তা কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো ঠিক হ'ব আৰু তেতিয়া আপোনাৰ জীৱনটো এক সঠিক দিশত আগবাঢ়িব। আৰু এটা শক্তিশালী কথা, যদি আপুনি এইখিনি ভালদৰে বুজি ল'ব পাৰে, এইখিনি কোনো যাদুকৰী প্ৰভাৱ নহয়, কেৱল মাত্ৰ এই নয়নতৰা এক মাধ্যম যিয়ে আপোনাৰ অভ্যন্তৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনাৰ মনত বহুত বেছি ভয় আছে, শংকা আছে, টেনশ্যন আছে, তেতিয়াও এই নয়নতৰাই আপোনাৰ ভাৱবোৰ বঢ়াই দিব পাৰে। আৰু যদি আপোনাৰ মনত বিশ্বাস আছে, স্পষ্টতা আছে, ইতিবাচক চিন্তা আছে, সেইখিনিও কিন্তু এই নয়নতৰাই বহু ওপৰলৈকে লৈ যাব পাৰে। এতিয়া এই ভিডিঅ'টো চাই বহুজনে ক'ব পাৰে, আমিও দেখোন ঘৰত নয়নতৰা ৰোপণ কৰিছোঁ, কিন্তু আমাৰ একো কামেই দিয়া নাই। বহুতে ক'ব, মোৰ কাম দিছে। আচলতে আপোনাৰ মানসিকতাৰ ওপৰতেই গোটেইখিনি নিৰ্ভৰ কৰিব। আপোনাৰ অভ্যন্তৰত যদি অনবৰত ভয়, শংকা, নেতিবাচক বিচাৰধাৰা এইবোৰ আছে, নয়নতৰা ৰোপণ কৰিলে নয়নতৰাই আপোনাৰ সেই শক্তিও কিন্তু বঢ়াই দিব পাৰে। কিন্তু যদি আপোনাৰ মনত বিশ্বাস আছে, স্পষ্টতা আছে, ইতিবাচক শক্তি আছে, সঠিক চিন্তা আছে, তেতিয়াও কিন্তু এই নয়নতৰাই সেইটোহে বঢ়াই দিব। এতিয়া কথা হ'ল আপুনি কোনটো বঢ়াব বিচাৰিছে। কাৰণ আচল পাৰ্থক্য সেই গছজোপাত নাই, পাৰ্থক্যটো আছে আপোনাৰ মানসিকতাত। বহু মানুহে কিছুমান ভুল কৰে, ধনক বস্তুৰ ৰূপে গণ্য কৰে। ধন কোনো বস্তু নহয়, এক পৰিণামহে।
কিহৰ পৰিণাম? আপোনাৰ চিন্তাধাৰাৰ, আপোনাৰ নিৰ্ণয়ৰ, আপোনাৰ অভ্যাসৰ। যদি আপুনি কেৱল গছজোপা ৰোপণ কৰিয়ে আশা কৰি থাকে যে মোৰ জীৱনটো সলনি হ'ব, মোৰ হাতলৈ পইচা আহিব, তেতিয়াহ'লে এয়া আপোনাৰ কাৰণে মূৰ্খামি হ'ব। যদি আপুনি সেই গছজোপা ৰোপণ কৰি সেইখিনিক এক সংকেত বুলি গণ্য কৰি নিজৰ জীৱনটো উন্নত কৰি চলে, নিজৰ খৰচৰ ওপৰত যদি নিয়ন্ত্ৰণ কৰে, সঠিক সিদ্ধান্ত লয়, ইতিবাচক চিন্তাৰে যদি আপুনি আগবাঢ়ে, তেতিয়াহে সেইজোপা গছে আপোনাক সম্পূৰ্ণ সহায় কৰিব। সেই নয়নতৰা জোপাই আপোনাক প্ৰতিদিনে মনত পেলাই দিব যে আপুনি আপোনাৰ জীৱনটো সলাব বিচাৰিছে। আৰু এটা গভীৰ কথা মই আপোনাক ক'ব খুজিছোঁ, যেতিয়া আপুনি এই নয়নতৰা জোপাৰ কাষলৈ যাব, ৰাতিপুৱা যেতিয়া আপুনি পানী দিব, ধ্যান কৰিব, সংকল্প ল'ব আৰু নিজৰ মন মগজুক যেতিয়া এটা বেলেগ দিশলৈ আপুনি লৈ যাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ মনে সেই স্পষ্ট বিচাৰ আৰম্ভ কৰিব। এটা নতুন সুযোগ, নতুন চিন্তা, এটা নতুন বস্তু নতুনভাৱে আপোনাৰ মনত কাম কৰিব। তেতিয়া আপোনাৰ জীৱনটো সলনি হ'ব। আপুনি আৰ্থিক ৰূপত মজবুত হ'ব। কোনো এটা গছপুলিয়ে বা কোনো এটা উপায়ে আপোনাক পোনপটীয়াকৈ ধন বা টকা পইচা আনি নিদিয়ে, মাত্ৰ আপোনাক সহায় কৰিব যাতে আপুনি জীৱনত সঠিকভাৱে আগবাঢ়িব পাৰে। এইটোৱে হৈছে আচল চমৎকাৰ। ই আপোনাক মিতব্যয়ী ভাৱ, অনুশাসন আৰু সকলোতকৈ প্ৰয়োজনীয় যি বস্তু হৈছে ধৈৰ্য ধৰিবলৈ শিকাব। আৰু এই গুণকেইটা যেতিয়া যিকোনো এজন ব্যক্তিৰ মাজলৈ আহি যাব, সেই ব্যক্তিজন সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। ঘৰত যদি নয়নতৰা আছে, এই কথাবোৰত আপুনি মন দিব। নিশ্চিতভাৱে আপুনি ইয়াৰ পৰা উত্তম ফল লাভ কৰিব। ভিডিঅ' সন্দৰ্ভত আপোনাৰ মতামত আমাক জনাব। কোন স্থানৰ পৰা ভিডিঅ'টো চালে সেইখিনিও জনাব। আৰু যিমান পাৰে সিমান আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।